Hello everyone, good morning, welcome to my channel. তো এতিয়া শুই উঠি বহি আছোঁ বেলকনিতে ফ্ৰেছ হৈ পেলাই অলপ কুহুমীয়া পানী খালোঁ খাই মানে এতিয়া বহি আছোঁ তাৰপৰা চাই লওঁ আজি দিনটোত কি হয় কি নহয় আপোনালোকক দেখাই থাকিম সকলোবিলাক এইফালে আমাৰ জিমি শুই উঠি আহি ইয়াতে বহি ৰ'দ লৈ আছে আৰু এইটো হৈছে আমাৰ বাহিৰৰ পৰিৱেশটো তলফালে তলত দোকান এখন দোকান আৰু এইফালে আছে তো ৰাস্তা আচ্ছা এতিয়া গম পালো আৰু এইফালে আমাৰ মালিকে চাহ বনাই আছে আৰু মই এতিয়া ৰেডি হৈ ল'লোঁ এতিয়া মানে ঘৰলৈ যাম আমি আৰু মই গা ধুলোঁ ৰেডি হ'লোঁ মোৰ আজৰি আৰু সি গৈছে চুলি কাটিব গৈছে আৰু আহি পেলাই সিও ৰেডি হৈ পেলাই আমি দুইটা ওলাই যাম তাৰপিছত ঘৰত গৈ আৰু কিবাকিবি আছে আজি দিনটো বিশেষ কাৰণ আজিতো ছানডে তো ভিডিঅ'টো চাই থাকক আপোনালোকে শেষলৈকে তো আমি এতিয়া ওলাই মেলি আহিলোঁ গাড়ীত উঠিলোঁহে তাৰপৰা আমি এতিয়া ঘৰলৈ বুলি আহি আছোঁ পেলাই হাজবেণ্ডে গাড়ী চলাই আছে আৰু পিছফালে আমাৰ জিমিও আছে আমি তো গাইছ এতিয়া আমি আহি পালোঁহি দৌৰপাঙত আৰু হাজবেণ্ড গৈছে মাৰ্কেট কৰিবৰ কাৰণে তো আজি আছে আমাৰ 2024ৰ লাষ্টটো পিকনিক আৰু আমাৰ লগত আহিছে মোৰ বা ভিন্দু আছে আৰু দাদাবৌ আহিছে নিউজিলেণ্ডৰ পৰা সিহঁতে গাড়ী লৈ আহিছে বেলেগকৈ আৰু আমি অলপ আগত গুচি আহিলোঁ আমাৰ মানে মাৰ্কেট অলপো কৰিব আহিছিলে খানা কাৰণে সেইটো কাৰণে আমি আগত আহিলোঁ আৰু এতিয়া বহুত টাইমো হৈ গ'ল তো আন্ধাৰে হ'বগৈ খানা চানা খাই হোৱালে তো চাই থাকক ভিডিঅ'টো এইফালে আমাৰ জিমি বহুত উৎপাত কৰি আছে গাড়ী উঠাৰ পৰা জিমি আমাৰ বদমাছ একদম বদমাছ বাচ্চা বহুত অশান্তি দি আছে অহাৰ পৰা গাড়ী উঠিবও লাগে আৰু গাড়ীত উঠাৰ পিছত মানে গোটেই ক'ব নহয় থাকে ফূৰ্তিয়ে লাগে নে কি হয় সিহে জানে আৰু না জিমি দেখো ইধৰ জিমি ৰাস্তাত যোৱা মানুহে শান্তি নাপায় তাৰ পৰা ক'ত যাম আকৌ আমি দেখা এতিয়া ক'ত যাম আমি পিকনিক খাবলৈ যাম পিকনিক পিক পেপা পিকত হেৰি কৰে পেপা পিক পুৰা খানা খাইছে আৰু মানুহবিলাকে তো আমি আমাৰ এতিয়া পিকনিক স্পটত পাই গ'লোহি আৰু এতিয়া চবেই নিজৰ নিজৰ কাম কৰাত লাগি গৈছে আৰু আমি আহি পোৱালটো বহুত মানুহ পিকনিক খাই উভতিলে মানে আহি পোৱালটো 2:30 মানেই হ'ল তো এতিয়া মাংস বনাইছে ভাত বনাইছে তো এতিয়া আমাৰ বনাই মেলি হ'লগৈ আৰু তাৰ আগতে মানে আমি ৰষ্টিং কৰিছিলোঁ মাংস সেয়া আমি খাই আছোঁ আৰু এতিয়া লাহে লাহে আন্ধাৰো হৈছেগৈ তো এয়া আমি খোৱালে আন্ধাৰ হ'লগৈ ফ্লাছ মাৰি খাব লগা হ'ল চবেই আৰু খাই মেলি হোৱাৰ পিছত চবেই অলপ এনজয় কৰিলে একদম ভিন্দু হাজবেণ্ড আৰু দাদাহঁতে পূৰা নাচি আছে এইফালে আৰু আমাৰ ভাগিনহঁতেও আৰু পোৱালিহঁতেও চবেই নাচি আছে পূৰা এইফালে আমি মাইকী পাৰ্টি বেলেগকৈ নচাত লাগি আছোঁ আৰু এইফালে আমি যিহেতু 6টা মানে বাজিছিলেগৈ এতিয়া আমি ঘূৰি আহি আমি মানে ঘৰত সোমালোঁ ঘৰত সোমাই মেলি ঘৰত ভাত চাত বনাই যিহেতু মা নাছিলে সেইকাৰণে পাপাৰ কাৰণে ভাত পানী বনাই মেলি আমি আকৌ এতিয়া নিৰ্জুলিলে বুলি উভতিলোঁ বাহঁতো সেইফালেদি তাত গ'ল ঘৰত গ'ল আৰু আমিও আহিলোঁ তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে থেংক ইউ ছ' মাছ